হাই গাইজ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আজি যিহেতু লক্ষী পূজা, ভাবিলোঁ সৰু সুৰাকৈ মিনি ব্লগ এটাকে দিওঁ। আজি আমি ঘৰলৈ যাবলৈ নাপালোঁ, সেইকাৰণে ৰুমতে সৰু সুৰাকৈ নিয়ম এটা কৰিম বুলি লৈছোঁ। এতিয়া আমি কলপাত কাটিবলৈ গৈ আছোঁ। কি কৰিবি এইখন ন কটাৰীখন একদম বৰ ধুনীয়া কটাৰী আনিলি। অকণমান হেৰি লক্ষী পূজা বুলি সৰু সুৰাকৈ নিয়ম এটাকে কৰিলোঁ আৰু। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। তেতিয়ালৈ বাই বাই।